ভাল লাগিল ৱৰ্ল্ড কাপ চাই থেংকছ টু জুবিন দা শ্ৰমিক দা বংকিম দা আমি একেলগে আহিছোঁ ফাৰ্ষ্ট টাইম মই লাইফত ষ্টেডিয়ামত সোমাই ফুটবল চাইছোঁ তাকো ৱৰ্ল্ড কাপ ফুটবল আগতে চোৱা নাছিলোঁ তেনেকৈ বৰ্ডাৰ ট্ৰফি চাইছোঁ আমি আগতে ৱৰ্ল্ড কাপ চোৱা এক্সপিৰিয়েঞ্চ বেলেগ আজি ফ্ৰান্সক ছাপৰ্ট কৰিছিলোঁ বাট ড্ৰ হ'ল ত' আমি বৰ হ'ল খালি খেলখন বৰ হ'ল শ্ল' হ'ল খুব ফ্ৰান্স জানমাক যোনে গ'ল দিলে হ'ল হয় এটা দিলে ভাল লাগিল হয় ত' আমি ইণ্ডিয়ান পিছত খেলি আহিছোঁ আৰু পিছফালে এইটো গ্ৰীণ আছাম ত' আমি ইয়াতে ষ্টেডিয়ামত জয় এখন চিঞৰিলোঁ 3-4বাৰমান মানে বুজি পাইছোঁ নাজানো আমি আমাৰ কাম চিঞৰি থকা আমি চিঞৰি আছোঁ জয় আই অসম জয় আই অসম জয় আই অসম থেংক ইউ গীতিকা আমাক এইখিনি থেংক ইউ ছ' মাচ ৰবীনা হওক আৰু আমাৰ লগত আৰু এজন আছে বংকিম দা হয় ভেৰি ফেমিলিয়াৰ চবে চিনি পায় নিশ্চয় আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান কৰিলে হ'ল বহুত ভাল লাগিছে আমি 4 বন্ধুৱে ইয়াত আহিছোঁ মস্কো ৰাছিয়া জুবিন শ্ৰমিক জয়ন্ত মই অন্তিম আৰু গীতিকাক লগ পাই বহুত ভাল লাগিছে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ইয়াৰ পৰা টেলিকাষ্ট কৰিছে আৰু ইয়াৰ ৰাছিয়াৰ যিটো পৰিৱেশ ক্লাইমেট ইয়াৰ ডিচিপ্লিন বহুত ভাল লাগিছে সুন্দৰ খেলখন যদিও খালি ভাষাটোলৈ প্ৰব্লেম বুজাবলৈ বৰ দিগদাৰ কোনো ইংলিছ নাজানে হয় ৱাটাৰ বুলি কৈ দিলে ছ'ডা দি দিয়ে ছ'ডা বুলি ক'লে ৱাটাৰ দি দিয়ে আৰু ৱাটাৰটোক ৱদা বুলি কয় এতিয়া শিকি ল'লোঁ কিছুমান বস্তু এতিয়া অকণমান ইজি হৈছে কিন্তু ভাষাটো বৰ ডাঙৰ প্ৰব্লেম আৰু কলা মানুহ বহুত ভাল নাপায় এইটো এটা আমাৰ দুখৰ বিষয় হয় আজি ৰাতিপুৱা আৰু তেতিয়া অনুভৱ হৈছে যে আমি বগা হোৱাটো উচিত বগা অন্তৰৰ পৰা হ'ব লাগিব এনেই চামৰা বগা হৈ লাভ নাই এইটো হয় কথাটো আমাৰ লগত আৰু এজন আছে শ্ৰমিক ফুটবল খেলি আছে US শ্ৰমিকৰ ল'ৰাটোৱে খুব ভাল ফুটবল খেলে আমেৰিকাত থাকেহি পুতেকে খুব নাম কৰিছে এতিয়া আমেৰিকাত ফুটবল খেলি সৰু ল'ৰা শ্ৰমিকে অলপ ক'ব